আজি আমি আকৌ আহিলো একেখিনি কামতে 50% হৈছে এতিয়া আহিব বাকি আৰু কমেন্টটো কৰিছে যে গৰুৱেও নাচায় তহঁতৰ ভিডিঅ' গৰুৱেল চাইছো সেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই বিচাৰি আনসাৰ কেইটা দিও বুলি কি কওঁ যদি টাইম পাইছে তাতে ৰিলছ এতিয়াও ৰিলছ চাই আছে আগতমাৰ ধৰি যোৱা সো আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পায় নমস্কাৰ সকলোকে মই জ্ঞানদীপ আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো পুনৰটো খেলিমেলি হ'ল চাগে পুনৰ নতুন ভিডিঅ' সো এতিয়া মোৰ অলপ পেকিং চলি আছিলে কিহৰ পেকিং চলি আছে সেইটো আপোনালোকক মই লাহেকৈ কৈ আছো লাহেকৈ মানে মই কাইলৈ কম কিন্তু ভিডিঅ'টোত কেই মিনিট বা কেই সেকেন্ড মানৰ পাছত কৈ আছো এইকেইদিন মানে কি হ'ল মই ঘৰত নাছিলো কোট আছিল হেতু কি মিনিট মানৰ পাছত কৈছো নহলে মানে একেটা জায়গাতে আপোনালোকে বোৰিং হৈ পৰিব হেতু কাৰণে মানে ভিডিওটো একেটা ব্যাকগ্ৰাউণ্ডতে আপোনালোকে বোৰিং হৈ পৰিব হেতু কাৰণে মই লাহেকৈ আপোনালোকক কৈছো প্ৰায় 7-8 দিন মান মই ঘৰত নাই সো আজি ঘৰলৈ আহিলো আৰু আজিও অহা নহল দিন কিন্তু ইমাৰ্জেন্সি কাম এটা আহিবলগীয়া হ'ল আৰু কাইলৈ আকৌ মই যাব লাগিব সো হেতু কাৰণে পেকিং এতিয়া চলি আছে ক'ত যাম কি কথা এইখিনি আপোনালোকক লাহেকৈ জনাই আছো সো আজি ইমান দিনৰ মূৰত আহিলো হেতু কাৰণে মানে পেকিং বিলাক চলি আছে কিন্তু কেমেৰাটো নিয়া হোৱা নাছিলে সো হেতু কাৰণে অলপ কেমেৰাটো চালু কাইলৈ কেমেৰা গিম্বল সকলোখিনি লৈ যাম তত যাম তাত মানে কাম অলপ কৰা হ'ব কিবা কিবি তো ইমান দিন মানে মিস কৰি আছিলো প্ৰায় 7-8 দিন মান ঘৰত আছিলো কেমেৰাটো মোৰ হাতত নাছিলে তো ইমান দিন মিস কৰি আছিলো হেতু কাৰণে জাস্ট মই উলিয়াই মেলি চাইছো আৰু এনে মিস কৰি আছিলো হেতু কাৰণে তো এতিয়া সকলোখিনি পেকিং কৰিব লাগিব আৰু বস্তুবিলাক গতি লগাই থব লাগিব কিয়নো মই ৰাতিপুৱা সোনকালে ওলাই যাব লাগিব হেতু কাৰণে এতিয়াই কৰি থৈ দিয়াটো ভাল এইখিনি মই এতিয়া লাহেকৈ কৰিম এতিয়া আপোনালোকে আগৰ ভিডিঅ'টো যেটো চালে আপোনালোকে সো সেই ভিডিঅ'টো এটো খুল খোৱা নাছিলে সো সেই ভিডিঅ'টো মই এডিটিং কৰি আছিলো জাস্ট কমপ্লিট কৰিছো এতিয়া পেকিং কৰিবলৈ মই বস্তুখিনি উলিয়াই লৈছিলো কিন্তু মই ভাবিলো যে ব্লগিংটো আজিৰ পৰাই কৰো ব্লগিংটো মই এতিয়াৰ পৰাই কৰিলো কিয়নো আপোনালোকে মোৰ ভিডিঅ'বোৰত কমেন্ট কৰে আৰু সেই কমেন্ট বিলাকত বহুতে সেই খেলিমেলি হৈ গৈছে আৰু সেই কমেন্ট বিলাকৰ মাজতে বহুতে মানে কোৱেশ্যনো কিছুমান সোধে সো সেই কোৱেশ্যনখিনি কিছুমান কোৱেশ্যন তেওঁলোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় হেতু কাৰণে সেই কোৱেশ্যনখিনি আজি বিচাৰি লৈ আপোনালোকক আনসাৰ কেইটা দিও বুলি ভাবিলো সো হেতু কাৰণে আজি ব্লগিংটো কৰিলো আৰু লগতে এনে আৰু পেকিং চেকিং এইবিলাকৰ অলপ আপোনালোকক দেখাও বুলি সো তাকে এতিয়া মই ফাৰ্ষ্ট উলিয়াই লওঁ কোৱেশ্যনখিনি কেমেৰাত থৈ লওঁ থবই পৰা নাই গৰম বহুত কিন্তু টি-শাৰ্টটো পিন্ধি ললো আৰু লগতে ফেনখন অফ কৰিবলগীয়া হৈছে নহলে সাউন্ডটো বেকত জানে আৰু কিমান কি সাউন্ড হৈ থাকে সো এতিয়া টাইম হৈছে 11:30 বাজিলে হ'ব হ'ল মোৰ কিন্তু মই ভাবিলো যে ব্লগিংটো আজি কৈ ঘপকে মনলৈ আহিলে যে এনেকৈ কোৱেশ্যন কিছুমান থাকে সো সেইখিনিকে আনসাৰ দিও বুলি মই মনলৈ আহি গল সো তাকে জনে সুধিছিলে মই নাম কেটা মেনশন কৰি দিম আৰু আনসাৰ কেটা মই দিবলৈ যিমান পাৰো ট্ৰাইটো কৰিম যিখিনি অলপ ইম্পৰ্টেন্ট কোৱেশ্যন আছে কমেন্টত সো সেই কোৱেশ্যন খিনি হে আনসাৰ দিবলৈ মই ট্ৰাই কৰিম মই কমেন্ট খিনি উলিয়াই লওঁ ফাৰ্ষ্ট কোৱেশ্যন এটা আছিলে জিৰো পৰা তেওঁ কৈছে যে ভিডিঅ' এডিট কোড কৰানো মই ভিডিঅ' এডিট কৰো Adobe Premiere Pro আৰু কোৱেশ্যন আছিলে আৰু বহুতে মোক কোৱেশ্যন কৰে যে এডিট কৰা এপটোৰ নাম কবচোন মই মানে কি হল ব্লগ বিলাক কিছুমান কাইনমাষ্টাৰত এডিট কৰি দিও কাইনমাষ্টাৰটো হৈছে আপোনালোকে জানে আৰু মোবাইল এপ হয় কিন্তু প্ৰায়বিলাক ব্লগ মই আপোনালোকক কৈছিলো যে Adobe Premiere Pro মই তাতে এডিট কৰা হয় কিন্তু সব টাইমত ল্যাপটপটো হাতত নাথাকে হেতু কাৰণে কিছুমান টাইমত মই মোবাইলতে কৰি দিবলগীয়া হয় তাকে আৰু ঘপকে কমেন্ট এটা পালো নীলা কি নিখিলেশ নামটো ভালকৈ পঢ়িব পৰা নাই মই নিখিলেশ কিবা এটা আছে সো কমেন্টটো কৰিছে যে গৰুৱেও নাচায় তহঁতৰ ভিডিঅ' কিনো কম আৰু তেওঁ কমেন্টটো কৰাৰ বাবে বহুত ধন্যবাদ তেওঁ চাগে ভিডিঅ'টো নাচাই কমেন্টটো দিলে চাগে আৰু এইবিলাক ক্ষেত্ৰত কি হয় যিমান পাৰি নেগেটিভ কমেন্ট বিলাকত অলপ ইগনোৰ কৰাটোৱে ভাল মই একো ৰেসপন্স কৰা হোৱা নাছিল তাত মই আপোনালোকৰ কমেন্ট বিলাক প্ৰায়বিলাকে ৰেসপন্স কৰো কিন্তু যেখিনি নেগেটিভ থাকে সেইখিনি ইগনোৰ কৰাই ভাল নহলে এনেই ভাবি লৈ মনত এটো আৰু হেতু কাৰণে যিমান পাৰি নেগেটিভ থিংকিং হওক বা নেগেটিভ কমেন্ট হওক বা নেগেটিভ যিয়ে হওক একো মানে হেৰি কৰিব নালাগে জাস্ট ইগনোৰ কৰিব লাগে আপোনালোকেও নেগেটিভ কমেন্ট বা নেগেটিভ থিংকিং বা নেগেটিভ কিবা ইগনোৰ কৰিব এইবোৰত মাতিও লাভ নাই কথা এটাই আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় সো আপোনাৰ ব্যৱহাৰটোৱে মানে আপোনাৰ পৰিচয়টো দি যায় আৰু কমেন্টটোৱে বা গম পাইছে আৰু
ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক বহুত মাজত সোমাই আছে, সেইটো কাৰণে মই বিচাৰি উলিয়াবলগীয়া হৈছে। কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, মই আজি সেইটো কাৰণে উলিয়াই লৈছিলোঁ কমেণ্টখিনি যে সেই ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই বিচাৰি আনচাৰ কেইটা দিওঁ বুলি। কিন্তু এতিয়া মই কুৱেশ্যন কেইটা বিচাৰি নোপোৱা হৈ থাকিলোঁ, ক'ত বা সোমালে। সেইকেইটা মানে তেওঁলোকৰ কাৰণে অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে, চ' সেইটো কাৰণে মই আনচাৰ কেইটা দিওঁ বুলি উলিয়াই লৈছিলোঁ। নাই, বিচাৰি পোৱা নাই। এতিয়া থৈ দিওঁ, 12টা বাজিলে। যিসকলে কমেণ্ট কৰিছিলে চ' সেইকেইটা অলপ ইম্পৰ্টেণ্ট আছিলে, সেইটো কাৰণে মই বিচাৰি ফুৰিছিলোঁ। কিন্তু কমেণ্টকেইটা অলপ ইম্পৰ্টেণ্ট আছিলে তেওঁলোকৰ কাৰণে, সেইটো কাৰণে মই আজি এনেকৈ আনচাৰকেইটা দিওঁ বুলি ভাবিছিলোঁ। কিন্তু কুৱেশ্যনকেইটা কি আছিলে মই পাহৰি গ'লোঁ। মানে যিসকলে কুৱেশ্যনকেইটা কৰিছিলে এই ভিডিঅ'টোত কুৱেশ্যনকেইটা কৰিবচোন, আকৌ মই তেতিয়া আনচাৰকেইটা আপোনালোকক দি দিম। তেতিয়া মানে মোৰ কাৰণে উজু হ'ব, কিয়নো এই ভিডিঅ'টোৰ তলতে কুৱেশ্যনবিলাক থাকিব। চ' কুৱেশ্যনবিলাক তেতিয়া মই ভালকৈ পঢ়ি আনচাৰকেইটা দিবলৈ মোৰ কাৰণে সুবিধা হ'ব। এতিয়া 12টা বাজিলে, শুই দিব লাগে সোনকালে, আকৌ ৰাতিপুৱা নহ'লে মই সোনকালে উঠি যাবই লাগিব। এইখনৰ এইকেইডাল পিছফালে ফাৰ্ষ্ট পাৰ কৰাই মাস্ক মাৰিব জনা নাই। চ' গুড মৰ্ণিং সকলোকে। শুই উঠিলোঁ, এতিয়া টাইম হ'ল 10টা বাজিব হ'ল। কালি হোৱা বহুত দেৰি হৈ গ'ল। এইফালে আমাৰ পোৱালি মোক মিছ কৰিলা নাই এইকেইদিন? কালি ৰাতি হোৱা বহুত দেৰি হৈ গ'ল, 1টা বাজি পাৰ হ'ল চাগে, কিয়নো মই ভিডিঅ'টো আপলোড কৰিছিলোঁ কালি, আৰু কালি নেটটো ইমানেই শ্ল' আছিলে যে বহুত টাইম লাগি গ'ল। প্ৰায় 2টা বাজিব ওচৰা-ওচৰি হ'ল। আৰু এতিয়া উঠিয়ে মুখ চুখ ধুইয়ে লগালগ চাহটো খাই ওলাব হ'ল, মই যাব হ'ল। এতিয়া একচুৱেলি মানে য'লৈ পেকিং কৰিছিলোঁ বস্তুবিলাক, চ' তাত যাব নাই হোৱা। এতিয়া ফাৰ্ষ্ট যাম মই মাৰ লগত মৰাণ লৈ, মাৰ কিবা কিবি কাম আছে। আকৌ কেইদিনমানৰ কাৰণে যিহেতু মই যাম, সেইটো কাৰণে ঘৰৰ কাম কিছুমান আছে। চ' মাৰ লগত এতিয়া মৰাণলৈ যাম, আৰু মায়ে কিবা কিবি বজাৰ কৰিব। এতিয়া অলপ থুলমূলকৈ আপোনালোকক দেখুৱাম যে কি কি বজাৰ কৰে বা কি কি কৰাগৈ হয় মৰাণত। এতিয়া সোনকালে ওলাই যাওঁ, ভাত চাত নাখাওঁ আৰু এনেকৈ যাওঁগৈ। আজি হৈছে দেওবাৰ, সেইটো কাৰণে মই দেৰি হ'লেও ইমান একো নাই। যদি বেলেগ দিন হ'লহেঁতেন তেতিয়া সোনকালে পাবগৈ লাগিলেহেঁতেন, কাৰণ বহুত ইম্পৰ্টেণ্ট কাম কেইটামান হৈ আছে মোৰ। চ' সেইকেইটাতে এইকেইদিন পুৰা যুঁজি থকা হৈছে, সেইটো কাৰণে আজি দেওবাৰৰ কাৰণে বাচি গ'লোঁ। এতিয়া মই তালৈ যেতিয়া গ'লোঁ একো ইমান তেনেকুৱা একো নাই। বস্তুবিলাক মই লাহেকৈ পাছতে ভৰামগৈ গাড়ীত। এতিয়া ফাৰ্ষ্ট মাৰ লগত মৰাণলৈ গৈ আহোঁ, তাৰপিছত আহিবি নেকি নো? মানে আজি আহিবি, আজি আকৌ যাবি, তাৰপৰা কাইলৈ আহিবি নেকি নো? Waduh. Nidu. আমি মৰাণৰ পৰা আহি পালোহি, আৰু মৰাণৰ পৰা আজি গালি দিলোঁ বহুতকৈ। মৰাণৰ পৰা আজি অনা হ'ল কুলাৰ এটা অনা হ'ল, বাকী মায়ে কিবা কিবি বজাৰ কৰিছিলে। চ' কুলাৰটো ঠিক দেখিবলৈ এনেকুৱা, তাকে আৰু এইটো অনা হ'ল, আৰু মায়ে কিবা কিবি বজাৰ কৰিলে। ত' এতিয়া অলপ এইটোৰ হাৱা খাই অলপ ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ ব্লগিং ষ্টাৰ্ট কৰিম। এতিয়া ৰেষ্ট কৰোঁ অলপ। এইখিনিতে খেলি মেলি এটা হৈ পৰিলে। খেলি মেলিটো এনেকুৱা হ'ল যে মাৰ লগত আগবেলা মৰাণলৈ গ'লোঁ, আৰু মাৰ যিমানখিনি কাম আছিলে সকলোখিনি কৰিলে। মৰাণৰ পৰা গৈ মই অলপ গা চা ধুই ৰেষ্ট লওঁ বুলি বিচনাখনত পৰিছিলোঁ, আৰু কিন্তু হঠাৎ মোলৈ ফোন এটা আহিলে যে আকৌ মৰাণলৈ আহিব লাগে, আৰু সেইটো কাৰণে লগালগ ৰেষ্ট ল'বলৈ নাপালোৱে, মৰাণলৈ আকৌ গুচি আহিলোঁ। ইম্পৰ্টেণ্ট কাম দুটামান আছিলে। ইম্পৰ্টেণ্ট কাম মানে আপোনালোক বহুতে চাগে গম পাইছে যে অইলৰ কিবা পষ্ট এটা ওলাইছে, আৰু সেই পষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ মানে বহুতখিনি ডকুমেণ্টৰ প্ৰয়োজন হয়। সেই ডকুমেণ্টখিনি পিছতে এইকেইদিন দৌৰি থকা হৈছে। যিসকলে পষ্টটো এপ্লাই কৰিছে সেইসকলে গম পাইছে চাগে এই ডকুমেণ্টখিনি কি কি লাগে, মানে যিসকলে জানে সেইসকলে গম পাইছে, আৰু যিসকলে গম পোৱা নাই আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। আগষ্টৰ 15 তাৰিখমানলৈকে লাষ্ট ডেট আছে চাগে। চাকৰি পাওঁ নাপাওঁ সেইটো পাছৰ কথা, কিন্তু এপ্লাই কৰাটো একো মানে হেৰি নহয়, আৰু সেইটো কাৰণে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকেও কৰিব পাৰে। লাষ্ট ডেটটো ইমান তেনেকৈ মই সঠিককৈ পাহৰি থাকিলোঁ মানে, কিন্তু আগষ্টলৈকে আছে, আৰু সেইটো কাৰণে যিমান পাৰি সোনকালে ডকুমেণ্টখিনি উলিয়াবলৈ মই যুঁজি আছোঁ। কিন্তু গোটেইখিনি ডকুমেণ্ট এতিয়ালৈকে মোৰ কমপ্লিট হোৱাগৈ নাই। আৰু এইখিনিতে আপোনালোকক কওঁ যে আপোনালোকে ব্লগটোৰ ষ্টাৰ্টিঙত দেখিছিলে যে মই ৰাতি পেকিং কৰি আছিলোঁ এফালে যাম বুলি, আৰু লগতে মানে আপোনালোকে ইয়াৰ আগৰ ব্লগটো পাওঁতে বহুত পলম হৈছিল। পলম হোৱাৰ কাৰণটো হ'ল যিসকলে জংকীৰ ব্লগ চাইছিলে সেইসকলে চাগে গম পাইছিলে যে মাধৱদাৰ অপাৰেশ্যন এটা আছিলে, আৰু সেই অপাৰেশ্যনটোতে জংকীয়ে মই এইকেইদিন ডিব্ৰুগড় ব্ৰহ্মপুত্ৰত
আছিলোগৈ আমি প্ৰায় 3 তাৰিখ মানে গৈছিলোঁ অপাৰেশ্যনটো কমপ্লিট হ'ল আৰু 3 দিনমানৰ পাছত আমি ঘৰলৈ আহিলোঁ ঘৰলৈ মানে মই মাধৱদাৰ ঘৰত থাকিলোঁ কিয়নো অপাৰেশ্যন কৰা মানুহজনৰ অৱস্থাটো কেনেকুৱা হৈ থাকিব গম পাইছে আৰু সেইটো কাৰণে মই এইকেইদিন মাধৱদাহঁতৰ ঘৰতে তাত থাকি দিলোঁ আকৌ ঘৰলৈ অহা নহ'লে মোৰ কিন্তু ডকুমেণ্টখিনি নিবলৈ বুলিয়ে মই ঘৰলৈ আহিছিলোঁ কিন্তু এতিয়া কথাটো এনেকুৱা হৈ গ'ল যে কালি মাধৱদাৰ গাঁও ঘৰলৈ গুচি আহিলে আৰু তেওঁ মানে কাইলৈ টাউনলৈ অহাৰ কথা আছে আৰু সেইটো কাৰণে গাড়ীখন নিবলৈ বুলি ক'লে মোক চ' মই লগৰ এটাৰ লগত মললৈ এতিয়া আহিছিলোঁ আৰু এতিয়া মই মাধৱদাৰ গাড়ীখন লৈ এতিয়া ঘৰলৈ গৈ আছোঁ চ' কথাটো তেনেকুৱা হৈছিলে ষ্টাৰ্টিঙত পেকিং কৰিছিলোঁ কিন্তু আজি আকৌ ঘৰতে থকা হ'ব আকৌ মই নগ'লেও হৈ যাব আকৌ মৰালৈ অহাৰ কাৰণটো হ'ল ডকুমেণ্টখিনি পিছত যিহেতু দৌৰি আছোঁ সেইটো কাৰণে আজি আকৌ এটা ডকুমেণ্টৰ কাম আছিলে চ' লগালগ আহিবলগীয়া হ'ল আৰু মাধৱদাই ফোন কৰিলে যে যাওঁ যদি এনেকৈ যা চ' কথাটো গোটেইটো তেনেকুৱা হৈ পৰিলে হাত বিষাই গ'লগৈ ঘৰে পালোহি আৰু এতিয়া ঘৰত গৈ ভালকৈ ৰেষ্ট ল'ব লাগিব আজি আমি আকৌ আহিলোঁ একেখিনি কামতে জংকি আহিছিলে মই আহিছোঁ আৰু মোৰ লগৰ এজন আহিছে আৰু লগৰজনক আপোনালোকে ব্লগ এটাত দেখিছিলে বাৰু আগৰ চ' আজি আমি আকৌ আহি এটা কাম হ'ল আমাৰ এক্সচেঞ্জ কাৰ্ডৰ কামটো হ'ল আৰু এটা ডকুমেণ্টৰ কাম আছিলে কিন্তু সেই ডকুমেণ্টটো এতিয়া নহ'ব তেনেকুৱা হ'ল মানে এক্সচেঞ্জৰ কামটো হ'ল আজি আৰু বাকী কাম নহ'ল এতিয়া জংকি ভাগৰ NCLৰ কাম কিবা এটা আছে চ' তাই সেইটো কাৰণে ইনকমৰ কিবা কাম এটা কৰিব আহিছে ইয়াত চ' তাৰপিছত আমি ডাইৰেক্ট যাম তোমাৰটো মই কৰিলোঁ না কেলৈ ওলাব চব ওলাব এতিয়া জংকি কামখিনি কৰি লৈ আমি ডাইৰেক্ট ঘৰ যাম আৰু বাটত ৰখিছোঁ কি ফটোশ্বুট কৰিম চাগে থাম্বনেইল ল'ব লাগিব চ' আমি এতিয়া য'ত আছিলোঁ তাৰ পৰা আহিলোঁ আৰু আহি অন্য এটা জেগাত আকৌ ৰখিবলগীয়া হৈছে জংকিৰ আৰু এটা ডকুমেণ্টৰ কাৰণে তাই গ'ল আৰু আমি ইয়াত এনেকৈ ৰখি আছোঁ আৰু ব্লগটো ষ্টাৰ্টিঙতে কুৱেশ্যন কেইটামানৰ কথা কৈছিলোঁ এতিয়া মই চাওঁতে ঘপকৈ কুৱেশ্যন এটা দেখিলোঁ যে ইউটিউবত কেনেকৈ ভিডিঅ' আপলোড কৰে আৰু লগতে থাম্বনেইল কেনেকৈ লগায় আপোনালোক বহুতে জানে চাগে কিন্তু যিসকল নাজানে সেইসকলক মই অলপ কৈ দিছোঁ মানে কথাটো এনেকুৱা ভিডিঅ' আপলোড কৰাৰ আগত আপোনাৰ চেনেলটো মানে কি হ'ল ফাৰ্ষ্ট ভেৰিফাই কৰিব লাগে সেই ভেৰিফাইটো কেনেকৈ কৰে আপোনালোকে ইউটিউবতে পাই যাব ইউটিউবত চাৰ্চ কৰিব আৰু হাউ টু ভেৰিফাই মাই চেনেল তেনেকৈ বুলি মাৰিব আৰু তাতে ভিডিঅ' পাই যাব আৰু তাত চাই লৈ যেনেকৈ দেখুৱাই সকলোখিনি কৰি গ'লে হৈ যাব তাৰপিছত ফাৰ্ষ্ট ভেৰিফাই কৰাৰ পিছতে আপোনালোকে ভিডিঅ'বিলাক আপলোড কৰিলে ভাল হয় তো সেইটো কাৰণে ফাৰ্ষ্ট ভেৰিফাই কৰিব লাগিব চেনেলটো আৰু তাৰপিছত থাম্বনেইলৰ কথা আহিলে থাম্বনেইলৰ কাৰণে আপোনালোকে ভিডিঅ' আপলোড কৰাৰ পিছত অন্য এটা এপ আছে YT ষ্টুডিঅ' বুলি আছে সেই এপটো ডাউনলোড কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ভিডিঅ' ইউটিউবত আপলোড কৰিব সেই আপলোড কৰাৰ পিছত আপোনালোকে YT ষ্টুডিঅ'ত আহিব লাগিব আৰু YT ষ্টুডিঅ'ত আহি পিনি কিছুমান প্ৰচেছ আছে সেই প্ৰচেছখিনি আপোনালোকে ভালকৈ ইউটিউবত কাৰোবাৰ ভিডিঅ' চাই ল'লে বেছিকৈ আপোনালোকে ভালকৈ গম পাব মই ভালকৈ দেখুৱাই দিব পাৰিলোহেঁতেন কিন্তু এতিয়া এইটো ভিডিঅ'তে দেখুৱাই দিবলৈ ভিডিঅ'টো বহুত দীঘল হৈ পৰিব যদি বিচাৰে কমেণ্ট কৰিব তেতিয়া মই দেখুৱাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ চ' আপোনালোকে তেনেকৈ ইউটিউবত চাৰ্চ কৰিব পাৰে যে হাউ টু এড মাই থাম্বনেইল ইন মাই ভিডিঅ' তেনেকৈ বুলি চাৰ্চ কৰিব পাৰে আৰু তাতে ভিডিঅ' বহুত ওলাই যাব আৰু সেই ভিডিঅ'বোৰ চাই সেই ভিডিঅ'বোৰত যেনেকৈ প্ৰচেছবিলাক দেখুৱাই সকলোখিনি তেনেকৈ যদি কৰি যায় তেতিয়াহ'লে সকলোখিনি গম পাই যাব চ' কথাটো তেনেকুৱা ধৰণৰ YT ষ্টুডিঅ'টো এটা ইউটিউব চেনেলৰ কাৰণে খুবেই প্ৰয়োজনীয় এপ হয় কিয়নো তাতে প্ৰায়খিনি কাম তাতে কৰা হয় সেইটো কাৰণে আৰু এটা মেইন কথা এনেকুৱা যে আপোনালোকে যদি ইউটিউব চেনেল এটা খোলে বা আপোনালোকৰ যদি কাৰোবাৰ ইউটিউব চেনেল আছে তেতিয়াহ'লে মোৰ মতে দেই আপোনালোকে নিজৰ ভিডিঅ' নিজৰ একাউণ্টৰ পৰা চাব নালাগে আপোনালোকে বেলেগ একাউণ্টৰ পৰা চাব লাগে নিজৰ ভিডিঅ'বোৰ যদি চাব বিচাৰে তেতিয়াহ'লে বেলেগ একাউণ্টৰ পৰা চাব লাগে নিজৰটোৰ পৰা চাব নালাগে সেইটো মানে কিয়টো এতিয়া মই ভালকৈ নাজানো বাৰু কিয়টো কিন্তু হ'লেও মানে নিজৰ একাউণ্টৰ পৰা চাব নালাগে বুলি জানো মানে মই বহুতৰ পৰা শুনিছোঁ সেইটো কাৰণে আপোনালোকক জনালোঁ কিবা এটা আছে তাতো লজিক চাগে নাথাকিব পাৰে দেই মই জাষ্ট কথাটোৱে কৈছোঁ মই মানে বহুতৰ মুখত শুনিছিলোঁ সেইটো কাৰণে আপোনালোকক জনাই দিলোঁ চ' তাকে ঘৰলৈ যাব লাগে সোনকালে টাইমো হ'ল নে কি কোৱা য'তেই টাইম পাইছে তাতে ৰিলছ এতিয়াও ৰিলছ চাই আছে আহি মেলি মাধৱদাহঁতৰ ঘৰত সোমালোঁ ৰখিও ৰিলছ উলিয়াইছে আকৌ এতিয়াও ৰিলছৰ ইমান পাগল নেকি এইকেইটা মই নেকি এতিয়া আজিৰ ব্লগটো চাগে বহুত দীঘল হৈ পৰিছে বাটত ফটোশ্বুট কৰিম চাগে মানে এনেই আৰু মোবাইলতে ক্লিক কৰিব লাগিব আৰু সেইখিনি যদি চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত পাই যাব ইনষ্টাগ্ৰামত কিয় মাৰিব চাগে ফটো মাৰিবি নেকি ফলোৱাৰ্ছ লাগে দেখি যাওঁ বেলেগ ক্ষেত্ৰত মাত নেমাৰে ইয়াক এতিয়া এইটোত কৈ দিলোঁ ন আৰু যিকেইটা হওক ডেছক্ৰিপশ্যনত লিংকটো দি দিম নালাগে লাগিব নালাগে সঁচাকৈ চিয়'ৰ লাগিব ন মই জোৰ কৰা নাই তাত যদি নালাগে কওঁ নিদিওঁ মানে মই ডেছক্ৰিপশ্যনত দুইটাৰ লিংক দি দিছোঁ চ' ফটোবিলাক চাব পাৰে
আৰু এটা ইন্টাৰেষ্টিং কথা আছে ৰুমটোৰ কাৰণে যিখিনি বস্তু আছিলে ৱালপেপাৰ লগাম বুলি যেহেতু কৈছিলো সেই ৱালপেপাৰ অহা ষ্টাৰ্ট হৈছে আজি এটা আহিলে মানে কেইবাদিনো হ'ল অহা কিন্তু জংকিহঁতৰ ঘৰত আছিলে ঘৰলৈ নিয়া হোৱা নাছিল মানে পাহৰি আছিলো নহ'লে মই লৈ গ'লো এদিন চ' আমাৰ পিছফালে বাইদেউৰো আজি কাম হ'লগৈ চাগে আজি হ'লগৈ নে চব কমপ্লিট এতিয়া আহিব বাকী আৰু এতিয়া এগ থ'বলৈ বুলি আহিলো আৰু এগ থৈ আমি ডাইৰেক্ট ঘৰলৈ যাম তাকে আৰু চ' আমি তাৰ পৰা আহিলো এতিয়া ফটোকপি ক্লিক কৰোঁ জলদি আৰু তাৰপিছত যাওঁ ঘৰলৈ চ' জেগাটো চাওক কি ধুনীয়া হৈ আছে ল'ৰা পুৰা চাল দি লৈছে আমি ফটোকপি ক্লিক কৰিলোঁ আৰু ফটোকপি ইনষ্টাগ্ৰামত চাব আৰু চ' আজিৰ ব্লগটো আৰু বেছি দীঘল নকৰোঁ আজিতো নৰ্মেল ব্লগ আছিলে এনেকৈ মই নৰ্মেল ব্লগ আপোনালোকলৈ যিমান পাৰোঁ আগবঢ়াবলৈ ট্ৰাই কৰিম জাষ্ট মই এনেকৈ নৰ্মেল ব্লগ দি এইটোৱে ট্ৰাই কৰিছোঁ যাতে মানে স্মৃতিখিনি মোৰ গোট খাই থাকক আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে পাছৰখিনি নকয় আকৌ সঁচাকৈ নক'লে নাই ক'ব লাগিব এইটো ক'ব লাগিব নাই ক'ব লাগিব মই ধৰি দিছোঁ হা আগটো মই ধৰিছোঁ পাছৰ অকণমান মাজৰহে ক'ব লাগে তই আগটো মই ধৰিছোঁ হা চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে বটোৱা কৰিছে লাষ্ট অলপ কমা আমি গম পাইছা নাই এনেকৈ লাষ্ট কৰি থাকিলে নহ'ব সঁচাকৈ জানো আকৌ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব ভালকৈ জছত কবি আকৌ তেতিয়াহে ভাল লাগিব চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে আপোনালোকে জানে আৰু পাছৰখিনি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি গুড বে এইটো ভালকৈ কৈছে তাকে আৰু ইমানে চ' বাই বাই দাদা কি কম কৈছে